Hello guys, welcome back to my YouTube channel Ovita Vlog. আজি মই বেগাঁও ড্ৰাই ফ্ৰুটছত যাব ওলাইছোঁ, গতিকে এটা ভিডিঅ' বনাবৰ বাবে আজি হৈ গ'লোঁ। গতিকে গাইজ মানে বেমাৰ হৈ আছিলোঁ এইকেইদিন, মোৰ পানী লগা কাহ ধৰি অৱস্থা নাইকিয়া হৈছে। ত' মোৰ 4দিনমান ক্ষতি হ'ল কলেজ। ত' মই আজি যাব ওলাইছোঁ ভাল পাই পেলাই অকণমান। ত' গাইজ যাওঁতে কেনেধৰণৰ পৰিৱেশটো হয় সেইটো দেখাবলৈ চেষ্টা কৰোঁ। চ' গাইজ আহি আছোঁ। দেখিছে হাতত চাউল শাক পাচলি আছে, বহুত কিবা কিবি। চ' গাইজ গৈ আছোঁ। চ' গাইজ আমাৰ ইফালৰ পৰা বেটেৰী গাড়ী নচলে, প্ৰায় 3-4 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে। ৰাস্তাবোৰ ইমান ভাল দেখিছে। 5 কিলোমিটাৰ মানে 5 কিলোমিটাৰ আঁতৰতেহে পকা আলি পোৱা যাব। পকা আলি বুলি কয়, পকী আলি একদম পূৰা। তেতিয়া মানে বেটেৰী গাড়ী পোৱা সম্ভাৱনা আছে। ত' গতিকে 4-5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। চাউল শাক পাচলি আদি আছে বেগতো আছে, গতিকে গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব, চাব পাৰে। একদম পূৰা আহি আছোঁ। 5 কিলোমিটাৰ কিমান বস্তু, বহুত বস্তু এনেই বেমাৰ হৈ দুৰ্বল হৈ আছোঁ। চ' গাইজ ভিডিঅ'টো চাই থাকিব গাইজ, গতিকে দেখাই থাকিম পৰিৱেশটো যোৱা। আজি ডেগাঁৱলৈ যোৱা ব্লগটোহে বনাই দিছোঁ। চ' গাইজ ভিডিঅ'টো বনি ৰহ। অ'কে, চ' গাইজ আহি আছোঁ। কানিৰা বহিছে, এতিয়া গাড়ী ৰ'ব লাগিব, বেটেৰী গাড়ী ৱেটিং। আলিত পাই গ'লোঁ। এইটো ঢালাই আলি, পকা আলি নহয়, ঢালাই কৰি। ত' গাইজ এতিয়া বেটেৰী গাড়ীৰ কাৰণে ৰখিম। অ'কে, ত' গাইজ পৰিৱেশটো বহুত ভাল লাগিছে বাৰু, কিন্তু হ'লেও বৰষুণ দিব, গতিকে বৰষুণটো দিও হৈ আছে গাইজ। কলেজ পাম নে নাপাম চিন্তা হৈছে। আকৌ বৰষুণত তিতিলে বেমাৰ হৈ যাব পাৰে, পানী লগা জ্বৰ কাহ। একদম বৰষুণ দিলে বৰ বিপদ হৈ যাব দেই। গোটেই জ্বৰ পানী লগা হৈ আছে। এতিয়া 9টা বাজিছে। আমাৰ ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব ডেৰগাঁৱলৈ। গতিকে 10টা বজাৰ পৰা ক্লাছ আছে, 10টা বজাৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰায়। গতিকে আশা ৰাখিছোঁ আৰু যাতে সোনকালে পাওঁ, বতৰটো যাতে বৰষুণ চৰষুণ নিদিয়ে। ত' গাড়ী পোৱাই নাই, 5 মিনিট হৈ গ'ল। বেটেৰী গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ, নাই অহাই নাই। কমাৰগাঁৱলৈ যাব লাগিব। কমাৰগাঁৱৰ পৰা 20 টকা ল'ব ভাড়া, মানে মহুৱাৰ পৰা কমাৰগাঁৱলৈ যাওঁতে। ৰৈ আছোঁ কিমান দেৰি হয়। ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। ঠিক আছে গাইজ। চ' গাইজ দেখিছে এই গছজোপা কি বঢ়িয়া লাগিছে। মোৰ কিন্তু বহুত ভাল লাগিছে দেই এই গছজোপা চাই, একদম ধুনীয়াকৈ। চ' গাইজ গাড়ী নাহিব নেকি? বতৰ বেয়া হৈছে যে, কোনো গাড়ী ওলাই অহা নাই। কি কলেজ ক্লাছ কৰিব পাম না নেপাম সন্দেহে হৈছে মোৰ। গাড়ী নাই, মানুহ নাই, বতৰ ভাল হোৱা নাই মানে, চাব পাৰে। একদম বৰষুণ দিওঁ অৱস্থা। এইটো ৰাস্তা হয়, এইটো ৰাস্তা দি আমাৰ গাঁৱলৈ যায় মানে। এইটো ৰাস্তা, এইটো পকা, তাৰপিছৰ পৰা পকা আৰু তিনিআলিত ৰখি আছোঁ, গাড়ী অহাই নাই, বতৰ বহুত বেয়া। গাইজ ফাইনেলি লগত এটা পাই গ'লোঁ। ইয়াৰ লগত একদম ভাগ্য ভাল আছে দেই, ভগৱানে মিলালে। গতিকে ইয়াৰ লগতে যাব লাগিব, বাইকত উঠি। গতিকে তোৰ চাবিকা চিনাকি কৰি দিছোঁ তোক, ইয়াৰ লগত যাম, এডুচৰ লগত যাম। এডুচে লৈ যাব একদম পূৰা। ঠিক আছে গাইজ, ভিডিঅ'টো চাই থাকিব।
খাই নেকি গাড়ীত গৈ আছোঁ এয়া আইতাৰ লগতে গৈছোঁ আইতা খাই দি দিয়ক ঠিক আছে গাইজ গৈ আছোঁ তো গাইজ ফাইনেলি পালোহি গতিকে ক্লাছ কৰিব টাইম হৈ গ'ল গতিকে কলেজত ধুনীয়াকৈ পালোঁ একদম একদম টাইমতে পালোহি আহি গতিকে বৰষুণত অলপ তিতিলোঁ বাৰু তথাপিও এতিয়া কলেজ যাম ঠিক আছে গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে গাইজ আকৌ নতুন এটা ভিডিঅ' আকাৰে বাই বাই